মোক বন্ধা দরকে রাখছি ঘরত সব কাম গোবার ফেলার পারাই গরুর পারাই কিবার পারাই সব হে গাইস গুড মর্নিং মানে আজি সার্কেল অলপমান এনেই অলপ ফুৰিব আহি আছোঁ আহি থাকক আমাৰ লগত ভিডিঅ'টো এনজয় কৰি আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ কিবা এটা প্ৰব্লেম আছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দি থাকিম চাই থাকক গাইছ মানে আজি বেছি গৰম নাই আজি নিৰামৰ আৰু কি সুন্দৰ বতাহ দিছে আহা পুৰা মজা লাগি আহিছে অহা নাতেদি চাইকেল চলাই আহিছোঁ আৰু অহা নাতেদি মোবাইল ধৰি আছোঁ কিন্তু আজি বহুত ভাল লাগিছে আজি ফালি যাব আজি চাই থাকক ভিডিঅ'টো শেষলৈ এনজয় কৰি গাইছ এনেকৈ আহি আছোঁ কমচে কম আধা ঘণ্টামান চাৰ্কেল চলালোঁ মুটি চুটি আহি আছোঁ পুৰা ভাল লাগছে আজি বতৰটো পুৰা বতাহ দি আছে এনেকুৱা মজা লাগছে গাইছ মজা আৰু বহুত ভাল লাগছে আজিৰ সমান এদিনো ভাল লগা নাই আজি মজা লাইভত আজি বহুত চাৰ্কেল চলালোঁ লাইভত এমন চাৰ্কেল চলাই পাৱাই নাছিলোঁ কিন্তু হ'লে বাইকতকৈ মোৰ সম্ভৱ চাৰ্কেলখন বেছি ভাল কাৰণ তেল চেল ভৰাব নালাগে এনে বিন্দাছ পেডেল মাৰি 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 আহি থাকক একো প্ৰতি টেনশ্যন নাই ভাগৰ লাগছে ক'ৰবাত বহিলি আৰু যাই থাকক কষ্ট কষ্টে পানী চালু নাই কোনো নাই মানে আন্ধাৰ মানে সেই আৰু এই জংঘল গাছ গছনি আছে বেলেগ একো নাই এতিয়া আহি আছোঁ এখন ময়ূর বা আছিলে এনেকৈ হেঁচি গাইছ প্ৰতি মূৰে কামৰে লাগে এনেকৈ হেঁচি মই ভাবছোঁ আজি মই শেষ আজি প্ৰতি চতি লাল কটি লাগে গাইছ প্ৰতি মূৰে চাৰ্কেল চলাই আছোঁ এতিয়া এনেকৈ হেঁচি কমচে কম 1000টামান আছে বাচিছোঁ দে দ্বিতীয় মানে কামৰেছি পিঠিত আয়া মল্লো অ' বাপু আহিলোঁ দেই গাইছ মই এটা কথা কওঁ মোৰতো আৰু হাগাৰ সমান সুখ নাই যিমান কি নকওঁ যেতিয়া পেটটো খালী হৈ যাব আৰু কুনি মাতে আৰু পুৰা চাবাচোন আপোনালোকে হাগাৰ আৰু মোটৰ সমান ক'তো সুখ নাই
গাইজ তামান মুতুৱা লাগছি মই পাণ মুতুৱা গাইজ তামান মুতুৱা মই আৰু পানী ধুনীয়াৰ খাওঁ সেইকাৰণে মুতুৱাটো লাগে একচুৱেলি পানী খাৱাটো ভাল দেছোঁ কিন্তু হ'লে য'তি য'তি মুতপা নোৱাৰি ক'ৰবাত আপি চলি থাকিলে গাইজ লম্পেণ্টে গুচি যাব কিন্তু ধৰি ধৰি আহিছোঁ ইয়াতে কোনো মানুহ নাই কিন্তু ইয়াতে কামটো মোবিলটো ডাউন দি লওঁ আৰু আগত নৰা গাইজ আজিৰ পৰা ৰেগুলাৰ ব্লগ পাবি কিন্তু গাইজ অলপ মৰম দিয়া গাইজ ইমান কষ্ট কৰি আছোঁ গাইজ কুমেদি ঘাম বৈ গৈছে এই কটি ফাটা মানে আজি ৰ'দ নাই দিছোঁ কটি ফাটা বুলি এনে কোৱা গৈছে ৰ'দ নহ'লেও সেই আৰু চাৰ্কেল চলিলে অলপ কষ্ট হৈ দিছোঁ আশা নাথে দি চাৰ্কেল চলি থাক আৰু আশা নাথে দি মোবাইল ধৰি থাক বহুত কষ্ট হয় গাইজ ৰ'দ নাই বুলি কৈ আছিলোঁ এখানি জেগাত ইমান ৰ'দ গাইজ ইমান বগা চলিটো কলীয়া পৰি গ'ল গাইজ গাইজ চাৰ্কেল নাযায় গাইজ কটি দি গোবাৰ ওলাই যাব ধৰিছি ভাগৰ লাগি গৈছে কি ৰ'দ আইঅ অলপ বতাহ দিছে আহা আইঅ বহুত ভাল লাগছে গাইজ মই এটা কথা কওঁ মুহুত যেতিয়াক গেলি চিহত থাকব তেতিয়াক গেলি গাৰ বল থাকব যেতিয়াক গেলি আৰু চিহতটো শেষ হৈ যাব তেতিয়া গাইজ একো কৰিব ইচ্ছা নাযায় তাৰমানে মোৰ মেইন বস্তু শিখৰে আৰু শিখৰ নহ'লে লেট্ৰিঙো ক্লিয়াৰ নহয় সঁচা কথা কৈছোঁ দে গাইজ গাইজ মোক এতিয়া ঘৰৰ পৰা ফোন কৈছে চিলিণ্ডাৰটো শেষ হৈছে চিলিণ্ডাৰটো আনিব লাগে গাইজ মোক বন্ধ দৰকে ৰাখছি ঘৰত চব কাম গোবৰ ফেলাৰ পৰাই গৰুৰ পৰাই কিবাৰ পৰাই চব আৰু মোকে গাইজ এংগে আৰু পাৰি নৰি দে